নমস্কাৰ বন্ধুসকল, আজি হৈছে 5 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে পালন কৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, প্ৰথমটো খবৰ হৈছে সপোন পূৰণ হ'ল। এদিন দুদিন নহয়, 95 দিনৰ অপেক্ষাৰ অন্তত সাক্ষাৎ হ'ল কিং খানৰ। ডিজিটেল ডেস্ক: এগৰাকী ব্যক্তিক কিমান ভাল পালে মানুহে দিনৰ পাছত দিন, ৰাতিৰ পিছত ৰাতি অপেক্ষা কৰিব পাৰে, সেয়া কল্পনা কৰিব পৰা সকলোৱে অনুভৱ কৰিব পাৰিব। তাতে যদি এক ব্যক্তিগৰাকী জনপ্ৰিয়তাৰ শীৰ্ষত থাকে, তেন্তে সেই কথা আৰু অধিক সুকীয়া হৈ পৰে। শ্বাহৰুখ খান, বলীউডৰ বাদশ্বাহ। এই শ্বাহৰুখ খানৰ অপেক্ষাতে এগৰাকী অনুৰাগীয়ে পাৰ কৰিছিল কত দিন কত ৰাতি। এদিন দুদিন নহয়, সুদীৰ্ঘ 95 দিন অপেক্ষা কৰিছিল কিং খানৰ বাবে। অৱশেষত অপেক্ষাৰ অন্তত সপাহিত ঘটিল এইজন যুৱ অনুৰাগীগৰাকীৰ। সোমবাৰে প্ৰিয় অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰে অনুৰাগীগৰাকীক। ঝাৰখণ্ডৰ অনুৰাগীজনক সাক্ষাৎ কৰি সেই ফটো ইতিমধ্যে বিভিন্ন মাধ্যমত ৰাজহুৱা কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত এই ফটোখন বহু চৰ্চাও লাভ কৰিছে। বন্ধুসকল, দ্বিতীয়টো খবৰ হৈছে বৰপেটা ৰোড এক্সিডেণ্ট। বাইক ছাৰ্ভিচিং কৰি পিতা পুত্ৰৰ ঘৰলৈ উভতাৰ পথত বৰপেটা ৰোডত তেলৰ টেংকাৰৰ প্ৰচণ্ড খুন্দাত মুহূৰ্ততে ৰাজপথত পৰি ৰল দুটা নিথৰ দেহ, স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকবিহল মাতৃ। বৰপেটা ৰোডৰ পৰা হাউলিৰ দিশলৈ গৈ থকা AS15 S9071 নম্বৰৰ মটৰচাইকেলখনক UP 70FT7506 নম্বৰৰ তেলৰ টেংকাৰখনে মহতিয়াই লৈ যায়। ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী পহৰা চকী আৰক্ষী দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। বৰপেটা ৰোডত সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত 2 মটৰ চাইকেল আৰোহী। বৰপেটা ৰোড শিমলাগুৰি 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটা ৰোডৰ শিমলাগুৰিৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱনিৰ্মিত উৰণ সেতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। একে দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দাত 2 মটৰ চাইকেল আৰোহীৰ থিততে মৃত্যু হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় 2 পিতা পুত্ৰৰ। খবৰ অনুসৰি বৰপেটাৰ পৰা হাউলিৰ দিশলৈ গৈ থকা AS15 S9071 নম্বৰৰ মটৰচাইকেলখনক UP 70FT7506 নম্বৰ তেলৰ টেংকাৰখনে মহতিয়াই লৈ যায়। ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী পহৰা চকী আৰক্ষী দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেলৰ টেংকাৰৰ সৈতে হোৱা এই সংঘৰ্ষত থিতাতে মৃত্যু হোৱা বাক্সাৰ আনন্দ বজাৰ হাটখোলাৰ পিতা পুত্ৰ কৈলাশ মেধি আৰু ৰাজেশ মেধি বুলি জানিব পৰা গৈছে। পিতৃ কৈলাশ মেধি আছিল আনন্দ বজাৰ ডাকঘৰৰ পোষ্টমাষ্টাৰ। বন্ধুসকল, তৃতীয়টো খবৰ হৈছে শ্বাহৰুখ খান। চিগাৰেট এৰিলে শ্বাহৰুখ খানে, কিন্তু কিয় এই ডাঙৰ সিদ্ধান্ত? ডাঙৰ কথা জনালে বাদশ্বাহে। শ্বাহৰুখ খান কিং খানে চিগাৰেট খোৱা আৰম্ভ কৰাৰ 3 দশকৰো অধিক হৈছে। তেওঁ মুকলিকৈ চিগাৰেট খোৱাৰ বহু ভিডিঅ' ছ'চিয়েল মিডিয়াত দেখা যায়। বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে 2 নৱেম্বৰত তেওঁৰ 59 সংখ্যক জন্মদিন পালন কৰিছে। এই উপলক্ষে তেওঁ এক ডাঙৰ ঘোষণা কৰিছে। এই ঘোষণা শুনি তেওঁৰ অনুৰাগীসকলৰ খুবেই সুখী। শ্বাহৰুখ খানে কয়, তেওঁ ধূম্ৰপান এৰি দিছে। এক মিট এণ্ড গ্ৰীট অনুষ্ঠানত এই খবৰক লৈ সকলোকে আচৰিত কৰে শ্বাহৰুখ খানে। কিং খানে চিগাৰেট খোৱা আৰম্ভ কৰাৰ 3 দশকৰো অধিক হৈছে। তেওঁ মুকলিকৈ চিগাৰেট খোৱাৰ বহু ভিডিঅ' ছ'চিয়েল মিডিয়াত দেখা যায়। এইবাৰ তেওঁ চিগাৰেট এৰি দিছে বুলি জনাইছে। এগৰাকী অনুৰাগীয়ে তেওঁৰ ভিডিঅ' শ্বেয়াৰ কৰিছে, য'ত শ্বাহৰুখ খানে কোৱা শুনা গৈছে, বন্ধুসকল, মই আৰু ধূম্ৰপান নকৰোঁ। ইয়াৰ পিছতে হাততালিৰ মুখৰে হৈ উঠে পৰিৱেশ। এগৰাকী অনুৰাগীয়ে এই ভিডিঅ' এক্সত শ্বেয়াৰ কৰিছে। তাৰ পিছত এয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰে। এই ভিডিঅ'ত শ্বাহৰুখ খানক কোৱা শুনা গৈছে, ধূম্ৰপান এৰি দিয়া সত্ত্বেও তেওঁ শ্বাস কিছু কম হ'বলৈ আৰম্ভ কৰে। তেওঁ ধাৰণা কৰিছে যে এই সমস্যা ঠিক হৈ যাব। শ্বাহৰুখ খানক বিগত কিছু বছৰত বহুবাৰ নিজৰ অভ্যাসক লৈ মুকলিভাৱে কোৱা দেখা গৈছে। তেওঁ প্ৰায়ে তেওঁৰ ধূম্ৰপান আৰু কফিৰ প্ৰতি আসক্তি সম্পৰ্কে উল্লেখ কৰিছে। 2011 চনৰ এক সাক্ষাৎকাৰত তেওঁ ধেমালি সুৰত স্বীকাৰ কৰিছিল, তেওঁ দিনে প্ৰায় 100টা চিগাৰেট আৰু প্ৰায় 30টা কাপ কফি পান কৰে। বন্ধুসকল, চতুৰ্থ খবৰটো হৈছে ভূপেন হাজৰিকা বিহীন 13টা বছৰ। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ আজি মৃত্যু বাৰ্ষিকী। আজি 5 নৱেম্বৰ। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ বিহীন 13টা বছৰ পাৰ হ'ল। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ আজি 13 সংখ্যক মৃত্যু বাৰ্ষিকী। হেমন্ত শীতৰ দুমোজা 2011 চনৰ আজিৰ দিনটোতে মুম্বাইৰ
কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলত মহাপ্ৰয়াণ ঘটিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ। মুহূৰ্ততে অসমৰ আকাশৰ পৰা খহি পৰিছিল এটা উজ্জ্বল জ্যোতিষ্ক। উকা হৈ পৰিছিল অসমীয়া সংগীত জগতৰ বৰপথাৰ। মুম্বাইৰ পৰা বাঢ়ি অহা এই মৰ্মান্তিক খবৰ লাভ কৰি কাহ পৰি জিন হৈ যোৱা অৱস্থা হৈছিল অসমবাসীৰ মাজত। কলা ডাৱৰে চানি ধৰিছিল সহজ সৰল অসমীয়াৰ মনবোৰত। এনেকৈ অৱসান ঘটিছিল এটা যুগৰ। আজি তেখেতৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হ'ব কেতবোৰ অনুষ্ঠান। ইয়াৰ উপৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচী। ভিন ভিন দল সংগঠনৰ উপৰি অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত পালন কৰা হ'ব সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী। ভূপেন্দ্ৰ সংগীতৰ লগতে আন আনুষংগিক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিব প্ৰাতঃস্মৰণীয় শিল্পীগৰাকীক। উল্লেখযোগ্য যে কোকৰাঝাৰতো ব্যাপক কাৰ্যসূচীত ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকীৰ আয়োজন কৰা হৈছে। আজিৰ এই পবিত্ৰ দিনটোত ভূপেন হাজৰিকাৰ পূৰ্ণবয়স প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। BTRৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত উন্মোচন কৰিব শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি।